নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ৰৈ যোৱা মাহ প্ৰসাদৰ পৰা কি চাৰিটা ৰেচিপি বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ। আহকচোন চাওঁ মই কি চাৰিটা ৰেচিপি বনাইছোঁ। প্ৰসাদ অলপ মই ভালকৈ মিক্সিত মিহিকৈ পিহি লৈছোঁ আৰু দুটা বাটিত মই দুভাগকৈ ৰাখিছোঁ আৰু এটা ভাগ মই নিপিহাকৈ গোটাকৈ ৰাখি থৈছোঁ। আৰু এতিয়া পিহি লোৱা মাহ প্ৰসাদখিনিত মই 2 চামুচমান আটা মিলাই দিছোঁ। তাতে ৰেড চিলি, নিমখো দিছোঁ, অকণমান জিৰা পাউডাৰ দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ আৰু অলপ ডাঠকৈ মই চামুচেৰে মিলাই লৈছোঁ। পনীয়াকৈ মিলোৱা নাই, অলপ ডাঠকৈ মিলাইছোঁ। এতিয়া এটা ভুজিয়া মেকাৰত ভৰাই মই ভুজিয়াৰ শ্বেপ দি ভালকৈ মচমচীয়া হোৱালৈকে ভাজি তাতে মই অকণমান চাট মছলা ছটিয়াই দিম। পিহি থোৱা আনটো বাটিত মই অকণমান হালধি দিছোঁ, তাতে অকণ বেকিং ছ'ডা দিছোঁ আৰু নিমখ দিছোঁ আৰু কাটি লোৱা পিঁয়াজখিনি মই মিলাই দিছোঁ আৰু ইয়াতে মই 2 চামুচমান আটা মিলাই দিছোঁ। আপোনালোকে বেচনো দিব পাৰে, মোৰ নাছিল গতিকে মই আটাকে দিলোঁ। এতিয়া মই এখন টাৱাত ৰিফাইন অলপ দি এটা এটাকৈ বৰকেইটা ভাজি যাম। এনেদৰে বৰ ভাজি খাবলৈ আচলতে বহুত ভাল হয়। মই প্ৰায় প্ৰসাদ থাকিলে এনেধৰণৰ বৰ বনায়ে থাকোঁ। এতিয়া মই এটা বাটিত পিহি লোৱা প্ৰসাদ অলপ লৈছোঁ, তাতে অকণ হালধি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। তাতে অলপ পানী দি মই পনীয়া কৰি লৈছোঁ আৰু এখন টাৱা পাতি লৈছোঁ মই। এতিয়া টাৱাখনত মই পানী পিঠাৰ দৰে এটা এটাকৈ ভাজি আৰু মই এতিয়া এখন কেৰাহী পাতি তাতে অকণমান তেল দি লৈছোঁ আৰু তেলখিনি গৰম হ'লত মই পিঁয়াজ অলপ দি লৈছোঁ। তাতে মই অকণমান হালধি দিছোঁ আৰু নিমখ অলপো দিছোঁ, ৰেড চিলি অলপ দিছোঁ আৰু যিকোনো ধৰণৰ মছলা দিব পাৰে। এতিয়া মই গোটাকৈ মাহ প্ৰসাদকেইটা মই কেৰাহীত মচমচীয়া হোৱালৈকে ভাজি ল'ম। আমাৰ ৰেচিপিকেইটা চাওকচোন, প্ৰসাদৰ ভুজিয়া, বৰ, প্ৰসাদৰ চানা আৰু প্ৰসাদেৰে বনোৱা পানী পিঠা। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ